ককা আছ না? সোমাই যাব কেলে ইমান মন মাৰি বহি আছ যে? উপায় নাই, ঘৰ চৰ আধা হৈ আছে, একদম মানে মাথা বেয়া হৈছে। কিহৰ কাৰণে? এই চাকৰি এটা মানে ইণ্টাৰভিউ দিছিলোঁগৈ, পাছ কৰিম বুলি ভাবিলোঁ। এটাৰ পৰা টাবিছ এটা ল'লোঁ, টাবিছটো কাম কৰা নাই নে কিয়ে নাই, একদম উপায় নাই বুজিছ নাই, একদম মাথা বেয়া হৈ আছে। টাবিছটো ল'লোঁ পইচা 10,000 টকা দি কিনি, টাবিছটো মানে এতিয়া কামেই কৰা নাই, মানে কি হৈছে জানো, উপায় পোৱা নাই, কি কৰিম কি নকৰিম লাগি আছে। টাবিছটো নেদেখুৱাব কৈছে নহয়, এতিয়া কি ক'ম আৰু তোক, এতিয়া দেখুৱাই দিওঁ আৰু কি 10,000 টকীয়া টাবিছ পিন্ধি আছো, উপায় নাই আৰু দেই। খালি খোলা খুলি নকৰিবি দেই, ভালকৈ চাবি। চাংগ জানো কি আছে ভিতৰত? সেই খুলিলে মোৰ 10,000 টকা এটা গুচি যাব নহয়। চাং জানো দেই, তই খুলিব বিচাৰিছ যেতিয়া খোলা, কিবা ওলাব না কি না কি ভয় কি আছে এতিয়া? 10,000 টকা এটা মোৰ পানীত পৰি যাব নহয় এতিয়া, সেইটো খুলিলে। তাকে একদম উপায় নাইকিয়া হ'ল দেই, পইচা পাতিও নাই, এতিয়া কি কৰিম। ৰছীডাল বুজিছ, এডাল মই চুৰ কৰি কিনি অনা, মানুহজনে পেটিকোটৰ ৰছীডাল মই পিন্ধি থাকিবলগীয়া হৈছে। চাওক এতিয়া উপায় নাই। কি ওলাইছে একো নাই নেকি? কাগজ চিখলা ওলাইছে ৰ, কিবা আছে। কি আছে চা। কি লিখা আছে? কি লিখা আছে পঢ়িছাচোন চা। চলা কুকুৰৰ পোৱালি, পঢ়িলেহে পাছ কৰিবি, নপঢ়িলে ক'ত পাছ কৰিবি। ইছ ৰাম, খালে মোক, বেষ্টটোৱে খালে মোক। এইবোৰ এনেই পইচা দি এনেই লছ হ'ল। 10,000 টকা মোক গ'ল। পেটিকোটৰ ৰছীডালো এতিয়া এডালটো কি হ'ব আৰু, তাক ঘূৰাই দিবলৈও এতিয়া নহয়। এতিয়া দিবিগে আৰু কি কৰিম আৰু, উপায় নাই আৰু দেই। যি হ'ল বাদ দিয়া এতিয়া, সেইবোৰ টেনশ্যন লৈ নাথাকিবি আৰু, ফূৰ্তি কৰ এবাৰ। ফূৰ্তি মানে কি ফূৰ্তি কৰিম, মানে একদম জমনি কথা এটা হৈ বুজিছ নাই। একদম ছোৱালী যে ইণ্টাৰভিউ দিব যাওঁ, এনেকুৱা মানে মটৰচাইকেল বাইকখনৰ পৰা নামিছোঁ বা এনেকুৱা ধুনীয়া ছোৱালী দুজনী লগ পাইছোঁ। ধুনীয়া আছিলে, দুখেই লাগি যায় আৰু। তাৰ কাহিনীটো মানে তোক এতিয়া কি বুলি ক'ম বাৰু, কৈছোঁ বাৰু দেই মই। সেইটো ইণ্টাৰভিউ দিবলৈ ওলাইছে, বলচোন বল জোকাওঁ। ছোৱালী দেখোন কথাই অকণমান পাতি যাওঁ। হাই। অ' ভাই। হেল্ল' মিষ্টাৰ। কি হ'ল চিষ্টাৰ? আপুনি ইণ্টাৰভিউ দিবলৈ ওলাইছে? হয়। আপোনাৰ নাম কি? মোৰ নাম চিকা, উৰফে জিকা। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ঢেকীয়াতলি, উৰফে কচুতলি। পিতাইৰ নাম সাঁতুৰি, আইৰ নাম সাগুৰি। আপুনি কিমান পঢ়া? মই কিমান পঢ়া মানে, মইতো পঢ়িছিলোঁ পঢ়ি মেট্ৰিক পৰীক্ষা দি মানে এতিয়া মানে 2021 চনত মানে এতিয়া আমাৰ হিমাও মায়ে যে ফ্ৰীকৈ পাছ খুৱাই দিলে। আপুনি জানেনে? জানোতো আকৌ। কওঁ নেকি? ক খ দান্তীয়া দ হতালি চয়া। ইমান ধুনীয়াকৈ জানে? জানোতো আকৌ। আপুনি কাক ভাল পায়? মই মানুহজনীক আকৌ। তাৰমানে আপুনি বিয়াই পতা? বিয়া পাতিলে মানে ল'ৰা ছোৱালী আৰু গণ্ডা। ল'ৰা ছোৱালীকেইটাৰ নাম কি? মোৰ ল'ৰা ছোৱালীকেইটাৰ নাম মই গোটেইকেইটা নাজানো নহয়। মামং, চেনং, ধম্ব, পিলিকা, মথং, নগেন, জালিয়া, এইকেইটা আৰু। আপুনি মানুহজনীক কিয় ভাল পায়? মানুহজনী কাৰণ তাই মোক ভাত ৰান্ধি দিয়ে, ভাত খুৱাই দিয়ে, গৰম পানী কৰি দিয়ে। কিন্তু আৰু এটা আছে, নকওঁ। কওক না। নকওঁ দিয়া, লাজ লাগে। কওক না, কওক আকৌ। কেতিয়াবা কাজিয়া লাগিলে মোক বাহনি কোবাই। এনেকৈ হৈ গ'ল আৰু এনেকৈ লগ পাইছিলোঁ। মই যোৱালে ভাল আছিলে দেই। লছেই হ'ল আৰু এতিয়া। তই কি কৰ এতিয়া, ঘৰত যা না কি কৰ? মোৰ যে অৱস্থা একদম ভাল নাই। যাংগে তেতিয়াহ'লে, হ'ব ইমান দুখ কৰি নাথাকিবি আৰু। গ'ল যি গ'ল। যা দে।